নমস্কাৰ স্বাগতম জনাইছো এমজে ব্লগৰ অন্য এটি প্ৰেংক কল ভিডিঅ' লৈ আজি আমাৰ মজিয়াত আপোনালোকে গম পাইছে থাম্বনেইল চাই এটো হৈছে প্ৰেংক কল আৰু প্ৰেংক কলৰ মজিয়াত আজি মানে আমাৰ উপস্থিত আছে অসমৰ হাৰ্টক জুবিন গাৰ্গৰ লগত এটা ভাল সম্পৰ্ক থকা ৰূপজ্যোতি ডেকা আৰু ৰূপজ্যোতি ডেকাক স্বাগতম জনাইছো নমস্কাৰ আজিৰ প্ৰেংক কল যেটো এপিসোড আছে আমি এই এপিসোডটোত আজি প্ৰেংক কল কৰিম সকলোৱে ভাল পায় আচ্ছা তুমি কোৱা আজি কাক প্ৰেংক কৰিবা প্ৰেংক বুলি ক'লে অলপ দিগদাৰ হয় এতিয়া সিঙ্গাৰ এজনক কৰিব পাৰি বাৰু ভাল সিঙ্গাৰ জুবিনদাৰ লগতে গাইছিলে তেওঁ গান জুবিনদাৰ লগত গাইছে কোন শতাব্দী বৰা সকলো কলি বুলি জানে কলি ঠিক আছে বহুত বেছি ভাল লাগিব তেওঁ যদি ৰিসিভ কৰে ঠিক আছে নাম্বাৰটো মোৰ পৰা কৰি যাও ন মোটাৰ কৰিলে গম পাব সেভ আছে নম্বৰটো 70 মন দিলে মন পাই মৰম বাহি যায় ঠিক আছে বাৰু মানে লগাইছো হেল্ল' বাইদেউ নমস্কাৰ মানে বাইদেউ খবৰ পাতি ভাল আপোনাৰ মানে বাইদেউ আমি গান এটা কৰি আছিলোঁ মানে বাইদেউ গানটো আপোনাক চইচ কৰিলোঁ ছিংগাৰ হিচাপে যদি আপুনি গাব পাৰে মোৰ নামটো ৰাহুল মোৰ ঘৰ বাইদেউ ৰঙিয়া চিনি পায়নে ৰঙিয়াত হয় গানটো আপুনি কৰিলে ভাল লাগিল আৰু মোৰ দাদা এজনে আছে তেখেতে লিখিছে গানটো তো কথাটো পাতকচোন ধৰক আপোনাৰ নম্বৰটো মই লৈছিলোঁ আপোনাৰ নম্বৰটো বাৰু আছিলে মই কালেক্ট কৰিলোঁ দাদা এজনৰ পৰা কথাটো পাতকচোন বাইদেউ নমস্কাৰ মোক মানে আপুনি চিনি নাপাব মই চাংচুং বসুমতাৰী কৈ আছোঁ আচ্ছা বাইদেউ মানে গান এটা কৰিছিলোঁ মই গানটো বড়ো গান হয় আপুনি মানে কৰিব পাৰিব নেকি মানে বাবাই মানে মিউজিচিয়ানটো তো মই ৰঙিয়াত আহিছিলোঁ আহি বাবাক ক'লোঁ যে গান এটা কৰিছিলোঁ কোনোবা ভাল ছিংগাৰ আছে নেকি অকণমান ৰেপুটেড ছিংগাৰ বাইদেউ বড়ো গান তাৰমানে বাইদেউ গানটো তাৰমানে আমাৰ বড়ো ভাষাৰ গান এইটো থিয়েটাৰত আমাৰ বড়ো থিয়েটাৰখন আছে হা চাংমাই বোলা সেই থিয়েটাৰখনত তাৰমানে গানটো চলিব এতিয়া মানে গানটোত আপুনি কণ্ঠ দিব লাগে থিয়েটাৰৰ গান বাইদেউ বড়ো থিয়েটাৰৰ গান বাইদেউ গানটো বাইদেউ দীপকেশ বৰগোহাঁই কৰিব লাগিব তাৰমানে বাইদেউ আজি ঢুকাইছে নেকি বাইদেউ ঠিকে আছে ঠিক আছে বাইদেউ আপুনি এনে কেতিয়া কৰিব পাৰিব আপুনি আৰু বাইদেউ হেৰি আপুনি এই মই সিমান জানা নাই কিন্তু আমাৰ ৰাহুল ভাইটি আপোনাক চিনি পায় বোলে আৰু সি মিউজিচিয়ানটো তো সি গিটাৰ বজায় তাৰমানে আপুনি বাইদেউ আমাৰ জুবিনদাৰ লগত গান গাইছে নেকি বাইদেউ হয় ষ্টেজ প্ৰগ্ৰেম কৰে নেকি বাইদেউ চাংচুং বসুমতাৰী নহয় মোৰ ঘৰ গুৰেশ্বৰত বালিপাৰা বুলি কয় বাঙালীপাৰা নহয় বাঙালীপাৰা বুলি কয় বাইদেউ বাইদেউ কথাটো আগে পাতি লওঁ মানে আপোনাক গানটোৰ কাৰণে কি দিব লাগিব মানে মই থিয়েটাৰৰ মালিকক ক'ব লাগিব না বাইদেউ তথাপিতো বাইদেউ মানে গানটো বাইদেউ অকণমান মই গাই দিম নেকি বাইদেউ মই মানে বাইদেউ গানটো লিখিছোঁ সুৰটো কৰিছোঁ মাত্ৰ আপুনি মানে সিংগল গান বাইদেউ
লাংফা দাফই উলাওয়ানি লুংবাৰাই আং ফাই মাঝি এইটো বাইদেউ গানটো মিউজিকটো টিপিকে ট্ৰাই কৰিব ন টিপকেছ তাই কৰিব বুলি কৈছে বাইদেউ পইচা পাতি একদম চব অ'কে হৈ গৈছে বাইদেউ এতিয়া আপোনাৰ পইচাটো কথা পাতিলে আৰু মই থিয়েটাৰৰ মালিকক খুৱাব পাৰোঁ বাইদেউ নেকি ক'বলৈ দিগদাৰে পাইছোঁ এতিয়া হ'ব বাৰু মই জনাই দিম পিছত হ'ব কিমান পইচা ল'ম দেই তথাপিতো বাইদেউ পইচাটো আপুনি টেনশ্যন ল'ব নালাগে আপুনি আমাৰ মানে ইয়াতে মানে একো টেনশ্যন ল'ব নালাগে খাৱা পিয়া চব আছে বাইদেউ ঠিক আছে বাৰু হ'ব বাৰু আৰু বাইদেউ এটা কথা কওঁ কওকচোন গানটো আপুনি প্ৰথমতে ইয়াতে মানে এই হেৰি কৰিব আহিব লাগিব গাইডলাইনটো কৰিব আহিব লাগিব না বুজিছোঁ গানটো গাব ময়ে লাগিব নেকি গাইডটো আপুনিয়ে গাব লাগিব চব মানে আপোনাকে দিছোঁ গানটো ময়ে গাব লাগিব ন মই 20 তাৰিখৰ পিছতে যাম আকৌ দেই তথাপি কেতিয়াকৈ লাগে গানটো গানটো মানে আমাৰ মানে এতিয়া দেৰি আছে কাৰণ কি আমাৰ ছেপ্টেম্বৰৰ পৰা আমাৰ মানে ৰিহাৰ্চেলটো হ'বতো অকণমান দেৰি আছে তথাপিতো আপোনাৰ পৰা মানে জানি ল'লে ভাল আছিল এতিয়া আমি মানে আমাৰ বাজেটটো আপোনাক কৈ দিওঁ বাজেটটো আপোনাক কিমান লাগিব মই এনেই ছিংগল যদি গাওঁ ডুৱেট হ'লে অলপ কমাই লওঁ ছিংগল ল'লে 15,000 মান লওঁ 15,000 15 ঠিক বাইদেউ ইমানটো মোৰ সিমান বাজেটটো নাই মানে মই ইমান কিমান বাজেটৰ আপোনালোকৰ কিমান বাজেট বাজেটটো ভাবি আছোঁ আপোনাক মানে 3,000 মান টকা দিম আৰু ধৰক গাহৰি মাংস চাংস এনেকুৱা আপোনাক ধৰি লওক আমাৰতো বড়ো মানুহ জানে ধেমালি কৰা নাই বাইদেউ আমাৰ মানে কি বড়ো মানুহতো তো গানবিলাক সেনেকৈ কৰা যায় বা সেনেকৈ লাও পানী আৰু ধৰক মানে গাহৰি চাহৰি ঠিকে আছে তাৰ বাবে বেয়া নাপাব ক্ষমা কৰিব বাইদেউ কিন্তু আমি কথাটো চিৰিয়াছলি কৈছোঁ মানে বেয়া নাপাব আৰু নাই নাই বাইদেউ বেয়া নাপাব দেই আপোনাক প্ৰেংক কৰি আছিলোঁ আপোনাক নামটো আপুনি ভিডিঅ'টো চালে গম পাব আৰু নামটো নকওঁ ঠিক আছে নাই বাইদেউ আপোনাৰ গান চাই খুব বেছি ভাল পাওঁ আৰু প্ৰগ্ৰেম চাই থাকোঁ মই মিউজিচিয়ানে হয় মই পেড আৰু ড্ৰাম বজাওঁ মোৰ ৰঙিয়াত ঘৰ তো মোৰ ইউটিউব চেনেল এটা আছে MJ ব্লগ প্ৰেংক ভিডিঅ' বনাওঁ প্ৰেংক কলো ভিডিঅ' বনাওঁ আপুনি অন কেমেৰা আছে হা আপুনি কৈ দিয়ক কিবা এটা থেংক ইউ বাইদেউ আপুনিও মানে আগবাঢ়ি যাওক আপোনাৰ গান সদায় আমি মৰম হিচাপে লৈ থাকোঁ ভাল ভাল কাম কৰি যাওক গাই যাওক আমি সদায় যাতে আপোনাক পাই যাওঁ এই হেৰি কয় ৰূপজ্যোতি কিবা কয় মানে ৰাহুল নহয় বাইদেউ মই ৰূপজ্যোতি ক'লোঁ বেয়া চেয়া নাপাব দেই আপোনাৰ নম্বৰটো মই দিছিলোঁ আপোনাৰ নম্বৰ অৰুণ দাৰ পৰা লৈছিলোঁ মই জুবিন গাৰ্গ ফেন ক্লাবৰে ঠিক আছে বেয়া চেয়া নাপাব বাইদেউ থেংক ইউ দেই ঠিক আছে বাইদেউ অলপ চেষ্টা কৰিছোঁ লগ পাম বাইদেউ লগ পাম থেংক ইউ বাইদেউ অ'কে বাই আৰু গাইজ ফাইনেলি মানে
ধুনীয়া এটা প্ৰেংক কল কৰিলোঁ শতাব্দী বাইদেউক। প্ৰথমতে গম পোৱা নাছিলে, যিহেতুকে মই বড়ো হৈ অসমীয়া এনেকৈ মিক্স কৰি কথা পাতিছিলোঁ। পাছত যেতিয়া মই মানে গাহৰি আৰু মানে লাও পানীৰ কথা ক'লোঁ, তেতিয়া সন্দেহ হৈ গ'ল। যিয়ে নহওক ধেমালি কৰা বুলি কৈছিল, কিন্তু বহুত ধুনীয়া ৰেচপঞ্চ দিছে বাইদেৱে, আৰু খুব ভাল লাগিল প্ৰেংক কলটো। আৰু ৰূপজিতকো ধন্যবাদ দিলোঁ, খুব ধুনীয়া প্ৰেংকটো আমি ছাকচেছ হ'লোঁ, প্ৰেংকটো ছাকচেছ হৈছোঁ। গতিকে আগলৈ আৰু কাক কাক কেনেকুৱা প্ৰেংক লাগে আপোনালোকে মেছেজ কৰি মোক নিশ্চয় জনাব। আৰু মোৰ চেনেলটো এতিয়ালৈকে যোনে যোনে মানে ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।